নমস্কাৰ সকলোকে আমাৰ লগত স্বাগতম জনাইছোঁ। এতিয়া আমি আহিছোঁ আমাৰ সদায় কৰ্ম ডান্স প্ৰেক্টিচ। এইকেইটা আহিয়ে বেল্টিয়ে থাকে, একো কাম নাই আৰু। বাকী এইকেইটা বহি আছে আমাৰ নাচনীকেইটা। বাকী আমাৰ ডান্স ষ্টাৰ্ট কৰোঁ। তাৰপিছত স্বৰ্ণিকাৰ যিটো গান শিকাই আছিলোঁ সেই গানটো কৰিঅ'গ্ৰাফি আজি সম্পূৰ্ণ কৰি দিলোঁ আৰু তাইক ভিডিঅ' কৰিবৰ কাৰণে দি দিলোঁ। আমাৰ ডান্স প্ৰেক্টিচ হৈ গ'ল। পিছে আমাৰ ডান্স প্ৰেক্টিচত আমি ভিডিঅ' কৰিব পৰা অসুবিধা, কাৰণ আমি মোবাইলতে গান বজাওঁ যিহেতু আমি সেইকাৰণে অসুবিধা হয় অলপ ভিডিঅ' কৰিব। বাকী কেনেকুৱা লাগিল আছে? আমাৰ এটা ছাৰপ্ৰাইজ ডান্স এটা আছে ন, আমি কি আছে নকওঁ, আপোনালোকক বাৰে বৰণীয়ে হয়, কিন্তু কি বাৰে বৰণীয়ে আপোনালোকক পিছত দেখুৱাম। মানে এতিয়া দেখুৱালে নকল কৰা মানুহবিলাক আছে যে, শুনি পিনে কনচেপ্ট নকল কৰি ল'ব। কালি আৰু আহিছিলোঁ, আজিও আহিলোঁ ডিষ্টাৰ্ব দিবা। খাবা নোপোৱা ঘৰত আহিবই পাৰি মানুহ, খাবা পোৱা ঘৰতহে যাই লাভ নাই। খাবা নোপোৱা ঘৰত বেছিকৈ আহিব লাগে। আমি চবৰে ঘৰত যাওঁ। গম পাইছ? খাবা নোপোৱা ঘৰত বেছিকৈ আহিব লাগে, খাবা পোৱা ঘৰত বেছিকৈ যাব নালাগে। কুকুৰে কামুৰিব নহ'লে। কুকুৰে সোধে, অঁ, কুকুৰ লগাই থৈ দে। কুকুৰ লগত থৈ দিয়ে। বুজি পাইছেনে? এয়া মোন আৰু মোৰ কাৰণে দুটা জেকেট অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা। কিন্তু চাওকচোন, দুটা জেগাত এটা প্ৰডাক্ট পঠাইছে। মানে অনলাইনৰ এই বস্তুটো মই ভাল নাপাওঁ। আমি দুটা প্ৰডাক্ট দিয়াৰ পিছত এটা প্ৰডাক্ট পঠাই ভালকৈ চাই পঠাব লাগে। আমি ৰাতি এনেকৈ গান কাটি আছোঁ। টাইম কিমান হৈছে মোন? টাইম 12:30মান হ'ব হৈছে। মই গান কাটি আছোঁ। মানে অলৰেডি আমাৰ দুটা কম্প'জিশ্যন ফিনিছ হ'ল আৰু এটা কম্প'জিশ্যন আমাৰ হ'ব আছে, মানে হোৱা নাই এতিয়ালৈকে। তো এনেকৈ বাগৰি উঠি আছে। আমাৰ মোনে কালি যিহেতু নুনমাটি হাইস্কুলৰ, তো মোনে বিহু নাচিব। ধুতি পিন্ধিবনে মোন? আমাৰ ধুতি পিন্ধিব বেয়া পায়। ধুতি পিন্ধিবনে? কিয় নিপিন্ধা? হা? ধুতি নিপিন্ধে বোলে, ধুতি পিন্ধিব বেয়া পায়। তো আমি এনেকৈ গোটেই দিনটো কৰি আছোঁ। ইমান প্ৰেক্টিচ কৰি ভৰি বিষাই গৈছে। আৰু আমি দুটা এটা নতুন নাচ এটা আমি মিলাইছিলোঁ, কিন্তু এই পাগলক মই কৈছিলোঁৱে যে তুমি নোৱাৰিবা, নাচিবৰ কাৰণে তুমি নোৱাৰিবা, নিমিলিব। নামানেই। কি কৰিব, মোৰ লগত নাচিব ইচ্ছাই নকৰে। প্ৰেক্টিচ কৰি ৰাতি 10টা বজাত আহে, ভাত খাই কিনে স্কুলৰ পৰা আহি ভাতটো খাই কিনে দাউৰিব লাগে। বাৰু চবকে গুড নাইট কৈ দিয়া মোন। গুড নাইট। বাৰু আপোনালোকক নতুন এটি ভিডিঅ'ত লগ পাম আৰু আমাক এনেকৈ মৰম দি থাকিব। আপোনালোকৰ মৰমবোৰ পাই বিৰাট ভাল লাগে। কমেণ্টবোৰো দুই এটা পঢ়ি আছোঁ, ভাল লাগি আছে। বাকী এই দুদিনমান কমেণ্ট পঢ়িব পৰা নাই, তাৰ বাবে ক্ষমা প্ৰাৰ্থী। আৰু আমাৰ নতুন ভিডিঅ'বোৰ চাই থাকিব। আৰু বিহুৰ প্ৰগ্ৰেমৰ বিৰাট ধামাকা ভিডিঅ' আহি আছে। তো আমাৰ 11 তাৰিখৰ পৰা আমাৰ ধামাকা ভিডিঅ' আৰম্ভ হ'ব ন? 11 তাৰিখৰ পৰা আমাৰ ধামাকা ভিডিঅ' আৰম্ভ হ'ব বিহুৰ প্ৰগ্ৰেমৰ। তো আপোনালোকে চাই থাকিব। 11 তাৰিখে আমাৰ প্ৰগ্ৰেম আছে ছেক্টৰ 3ত। আপোনালোকে যিসকলে চাব বিচাৰে বা আমাৰ ছেক্টৰ 3ৰ আশে পাশে থাকে, আপোনালোকে চাবলৈ আহিব। টাইমটো জনাই দিম অহাকালিৰ ব্লগত। বাই বাই।